বতৰ এতিয়া হে পিকনিক খাব যাব লাগে নহয় পিকনিক এটা উলিয়াব লগিয়া হ'ল এই তই দেউতাক কৈছিলি নেকি বাৰু নাই দে মই হলে সুধিবলৈ নাই তই সুধিবি যোৱা বছৰ পিকনিকৰ কথা সুধিলে জিকিছাতে টিকেট দিছিলে আয়ো মনত পৰিলে এতিয়া ফৰফৰা জাকে টিকেট মাৰিছিলে এতিয়া হলে মই সুধিবলৈ নাই দে তই সুধিবি আয়ো এটোলে চা মোকে ভয় লাগে কাৰণহে তোক দেউতাক সুধিবলৈ লগাইছো তই সুধিলে একো নকয় যা তই যে মোক জোৰ কৰি আছ মাৰ গিছত খালে কোনে ৰিক্স ল'ব কচোন তই ল'বি কন এইবাৰ তই দেউতাক খুচুৰাবি দেই এইবাৰ আমি পিকনিকলৈ যামেই কিন্তু ৰমলা পেহীহঁতে সেই দেউতাক ক'বলৈ ভয় কৰে যে সেইকাৰণে সি নকয় লগেই নধৰে আমাক পইচা নিদিয়ে যে দেউতা কম চিকতা জানো যোৱা বছৰ সেই পইচা যহতে ভি আমাক পিকনিকলৈ যাবলৈ নিদিলে এইবাৰ কিন্তু মই নাও দেই যামেই কিন্তু অ' মা এইবছৰ সেই আমাৰ আশা পূৰ্ণ নহ'ব বুজিছ দেউতাই সেই ক'ত যাবলৈ দিব 500 টকা কম জানো দেউতাই কেতিয়াও নিদিয়ে মই ভালকৈ জানো তই সুধিলে সুধিবি মই নুসুধো দে মই সুধি পেলাই সেই মাছ খাবলৈ মন নাই মোৰ কি হলো তহঁতৰ মাকুতে সেই দুইটা কি আলোচনা কৰি আছো মোৰ কথাকে চাগে পাতি আছ ন কচোন ক তহঁতি কিবা চিক্ৰেট কথা পাতি আছিলি মোক ক কি পাতি আছিলি এই দাদা নালাগে থক দিয়া তুমি সেই শুনিব নালাগে এইবিলাক কথা এইবোৰ মায়ে মোৰ চিক্ৰেট কথা তুমি শুনি কি কৰিবা মায়ে তই কি চিক্ৰেট কথা পাতিছ মই জানিব নালাগে নেকি ক আকৌ মোক তহঁত দুটা কিবা ইণ্টাৰেষ্টিং কথা পাতি আছিলি ক মোক নতুবা মই সেই নেৰো সোনকালে ক কি পাতি আছিলি দেউতা সুধ আকৌ এইটো চাঞ্চতে ভাল হৈছে দেউতাই নিজে সুধিছে যেতিয়া তক সেই পিকনিকলৈ যোৱা কথা সেই ভগৱান আজি মই সেই মাজত সোমাই মৰিলো আৰু দেই সেই ইফালেও নহ'ব এতিয়া সিফালেও নহ'ব মই সেই মৰিবগৈ লাগিব এতিয়া গধূলি অ' দেউতা কথা এটা আছে বাৰু তোমাক আকৌ সেই ক'লে আকৌ তুমি বা কি ৰিয়েকশ্যন কৰা সেইকাৰণে ভয় লাগে ক'বলৈ যোৱাবাৰ সেই পাই থৈছো নহয় সেইকাৰণে এইবাৰ ক'বলৈ মানে ভয় লাগি আছে অ' কি কথা বা আজি মোৰ মুডটো ভালে আছে ক'ব পাৰিবি ক মানে দেউতা সেই আমি মানে সেই পিকনিকলৈ যাম বুলি ভাবিছো যাবলৈ দিবা নেকি অ' কথা মানে সেইটো তহঁত দুটা মানে সেই পিকনিকলৈ যোৱা কথাহে পাতি আছিলি হ'ব দে এইবাৰ যাম দে ঐ এই যোৱাবাৰ হেৰি নগ'লো যে মনটো বেয়া লাগি আছে তহঁতক সেইটো মাৰিলো মই যোৱাবাৰ সেই মনটো ভাল লাগি থকা নাছিলে এইবাৰ সেই মনটো ভাল লাগি আছে বুজিছ এইবাৰ সেই আইফোনটো কিনিলো যে আইফোনত সেই ফটো কিমান মাৰিবগৈ লাগিব আকৌ পিকনিকলৈ নগৈ ফটো নামাৰিলে আৰু কেতিয়া মাৰিবি আৰু সেইকাৰণে সেই ব'ল এইবাৰ সেই পিকনিকলৈ যাওঁ ভালকৈ ফটো কিমানো মাৰিব পাৰিম দেউতা তুমি সি ইমান সলনি হৈ গ'লা নে মোৰ যে বিশ্বাসেই হোৱা নাই তুমি মোৰ দেউতা বুলি এইবাৰ পিকনিক যাবলৈ পাম তেতিয়াহ'লে আপুনি পিকনিকলৈ যোৱা কথাটো সেই সঁচাকৈ কৈছেনে বাৰু লংকেশী মনত সেই কিয় মিছা কথা ক'ম বাৰু সঁচা কথা কৈছোঁ এইবাৰ সঁচাকৈ যাম পিকনিকলৈ আমাৰ সেই থেপাহঁতকো লগ ধৰিবা মামনি টগৈহঁতকো লগ ধৰিবা আমি যাম ওলাবা দিয়া কাইলৈকে যাম দেই আমাৰ সেই জিপচিখনতে যাম এই মজা তেতিয়াহ'লে কাইলৈ আমাক কোনে পায় কাইলৈ আমি পিকনিকলৈ যাম যাওঁ চুনুকণক সেই কথাটো কৈ থৈ আহোঁগৈ কাইলৈ আমি যাম বুলি আপুনি কিন্তু মানুহটো বহুত সলনি হৈ গৈছে দেই এনেকুৱা হ'লে ভাল লাগে আপুনি সেই আইফোনটো জহতে এবাৰ আমাক যাবলৈ দিলে নিজেও যাব এতিয়া সেই আইফোনটো বহুত ধন্যবাদ দিছোঁ এবাৰ আইফোনটো জহতে আপুনি সেই বহুত সলনি হৈ গ'ল সেইকাৰণে লাগে আকৌ মোবাইলটো কিছুমান ক্ষেত্ৰত বহুত ভাল আকৌ দেই মানুহে একেবাৰে সলনি কৰি দিয়ে ঠিক কথা কৈছা লংকেশ মোবাইলে কিন্তু একদম মানুহ সলনি কৰি দিয়ে আকৌ মোবাইলত ইমান সেই ধুনীয়া কথা কিছুমান দি থাকে সেইবিলাক পঢ়ি পেলাই সেইবিলাক দেখি পেলাই মই একেবাৰে সলনি হৈ গৈছোঁ আগতে সেই অকণমান চিকতা আছিলোঁ যে এতিয়া সেই কেনেকৈ ইমান চিকতা কৰি নাথাকোঁ আজিকালি সেই ফেমিলিক লৈ পেলাই চিন্তা কৰিব লাগে সেইকাৰণে সেই মই মানে সেইবিলাক শিকিছোঁ লাহে সেই এইবোৰ এনজয় কৰিব লাগে ফোনত সেই ফটো চটো মাৰি পেলাই এনজয় কৰিব লাগে তেতিয়া ভাল লাগে মনটো হয় নে নহয় বাৰু মোবাইল কোম্পানীটো কিন্তু বহুত ধন্যবাদ দিছে এটা মোবাইলে মানুহৰ জীৱনটো কেনেকৈ সলনি কৰি দিছে সেই আপুনি আৰু কম আছিলে ভাবকচোন আজি আগতে আপোনাৰ সেই হাতৰ পৰা টকা এটা হৈ নাযায় আপুনি কম চিকতা আছিলে নে এতিয়া মোবাইলটো চাই আপোনাৰ মনটো সেই সলনি হৈ যোৱা নাই জানো এই ক্ষেত্ৰত মোবাইলটোক ধন্যবাদ দিবই লাগিব ভাবকচোন তুমি ঠিক কথা কৈছা লংকেশ আজিকালি সেই মোবাইলে একদম মানুহৰ জীৱন সলনি কৰি দিছে সঁচাকৈ কৈছোঁ আকৌ ভাত এসাঁজ নোখোৱাকৈ থাকিব কিন্তু মোবাইলটো নোহোৱাকৈ নাথাকে একদম কিবা ধুনীয়া কথা দি থাকে সঁচাকৈ ভাল লাগে আকৌ সেই ফেচবুকত কম ধুনীয়া কথা দি থাকে ন মই সেইবিলাক পঢ়ি শুনি কিন্তু বিৰাট ভাল পাওঁ আকৌ সেই গল্প চল্পবিলাক যে সেইবিলাক মই পঢ়ি থাকি বহুত ভাল পাওঁ ভাল লাগে সেইবিলাক পঢ়ি পেলাই ইনস্পায়াৰ হওঁ সেইবিলাক মটিভেশ্যন পাওঁ দিয়াচোন সেইবিলাক পঢ়িব লাগে মাজে সময় আজিকালি সেইকাৰণে অকণমান সলনি হৈছোঁ আৰু সেই হ'ব দিয়া এতিয়া সেই কাইলৈ আকৌ সেই যা যোগাৰ কৰিব লাগিব নহয় এতিয়া সেই থেপাহঁতকৰ কথাটো কৈ থৈ আহোঁগৈ হয় নে নহয় বাৰু কাইলৈ ওলাম আৰু দিয়া ভালকৈ সেই মাংস চাংস লৈ যাব লাগিব ধুনীয়াকৈ আৰু সেই যি খোৱা যোনে নিম আৰু একদম ডাঙৰ মাছ নিম মাংস নিম আৰু তুমি ধুনীয়াকৈ সেই খামগৈ আৰু কাইলৈ পিকনিকটো কৰি পেলাই ফটো চটো মাৰিব লাগিব ধুনীয়াকৈ ভাল লাগিব দিয়া কি হলো পুতুকন তই যে ইমান অথনিৰ পৰা টেটুপলা চিঞৰ দি আছে বাহিৰৰ পৰা কি হলো কিবা গুড নিউজ আছে নেকি কচোন ক মোৰ একেবাৰে ধৈৰ্যই নোহোৱা হৈ গৈছে এই গুড নিউজ মানে একেবাৰে ফাটাফাটি নিউজ আছে নুকন ফাটাফাটি নিউজ কাইলৈ পিকনিক যাবলৈ পাম পিকনিক দেউতাই একেবাৰে পাৰ্মিশ্যন দি দিলে দেউতাই এবাৰ নিজে কৈছে পিকনিকলৈ যোৱাৰ কথা সেইকাৰণে তহঁতক ক'বলৈ আহিছোঁ এই কি কৈছা তই চুনুকন সঁচাকৈ কৈছা নাই এই সঁচাকৈ কৈছোঁ আকৌ কিয় মিছাকৈ কম লংকেশ্বৰ বৰ্তা ইমান সলনি হৈ গ'ল নে লংকেশ্বৰ বৰ্তাটো কোনোদিনে পিকনিকলৈ নাযায় এইবাৰ আকৌ যাবলৈ কি মন কৰিলে হে কৃষ্ণ লংকেশ্বৰ বৰ্তা বহুত সলনি হৈ গ'ল দেই পুতুকন পুতুকন কি হ'ল তই ইমান ফুৰ্তিত আছ যে আমাৰ দেউতা একেবাৰে সলনি হৈ গ'ল নহয় বহুত সলনি হৈ গ'ল আগৰ নিচিনা একেবাৰে নহয় এতিয়া সেই কাইলৈ কৈছে পিকনিকলৈ যাম বুলি সেইবাবে মই আপোনালোকক ক'বলৈ আহিছোঁ এয়া কি কৈছ তই পুতুকন এইটো কেনেকৈ সম্ভৱ আমাৰ ককাইদেউ পিকনিকলৈ যাব মোৰ হ'লে অলপো বিশ্বাস হোৱা নাই দেই তই কিবা ভুলহে বকিছ যেন লাগিছে আমাৰ দেউতাই নিজে কৈছে আকৌ কাইলৈ পিকনিকলৈ যাম বুলি কি পুতুকন ইমান সলনি হৈ গ'ল নে তেতিয়াহ'লে আমি কাইলৈ বস্তু গোটাবহে হ'ল আৰু বল আমি থেপাদাহঁতৰ কথাটো কৈ থৈ আহোঁগৈ আকৌ মামনি পেহী
পুতলি সিহঁতৰ কথাটো ক'ব লাগিব নহয় বল বল সিহঁতক আকৌ লৈ যাব লাগিব নহয় সিহঁতক এৰি থৈ গ'লে আকৌ বেয়া পাব নহয় বল বল আমি সিহঁতৰ কথাটো কৈ থৈ আহোঁগৈ আকৌ কাইলৈ কি কিনিম সেইবিলাক আকৌ যোগাৰ কৰিবলৈ আছেই নহয় আজি মুঠতে আমাৰ ৰেষ্ট নাই বুজিছ ৰেষ্ট নাই বল বল তেতিয়াহ'লে বল আমি থেপাইদাহঁতৰ কথাটো কৈ থৈ আহোঁগৈ বল চাবি আকৌ দেই চুনুকন ফুটুকন বেছি উৎপাত নকৰিবি আকৌ চাবি আকৌ ক'ৰবাত সেই লুটি খাই পৰিবিগৈ আকৌ বেছি উৎপাত কৰিবলৈ গ'লে হ'ব হ'ব তকে চখা আমি আহে সৰু অকণমানি ল'ৰাটো হৈ থকা নাই এতিয়া ডাঙৰ হ'লো আমি এতিয়া থপচ থপচ পৰি থাকিবলৈ দিন নাই আৰু দেই হ'ব যা তেতিয়াহ'লে সিহঁতৰ কথাটো কৈ থৈ আগে যা ভাতকেইটা খাই উঠি তামোল এখন খাবলৈ নাপালে মনটো ইমান বেয়া লাগেও মোৰ সেই তামোল পাণ আজি নাইকিয়া হ'ল থেপাই ক'লো বোলো তামোল পাণ এযোৰ লৈ আহেচোন যা দোকানৰ পৰা নাই এতিয়ালৈকে সেই দেখা দেখি নাই ক'ত পৰি আছেগৈ নাজানো আৰু এই বুঢ়া মানুহৰ পৰা সেই তামোল এখন খাবলৈ কিমান মন যায় ভাতকেইটা খাই উঠি কিবা সেই এতিয়ালৈকে আহিবলৈ নেদেখিলেও ফুটুকন আৰু চুনুকন কি হ'ল তহঁত দুটা কি বন কৰি আহিলি বা চানেহি আমি সেই থেপাইদাৰ ওচৰলৈ আহিছিলোঁ ক'লৈ গ'লো থেপাইদা তাকে মই কৈ আছিলোঁ থেপাই কথন এতিয়া তামোল পাণ এযোৰ আনিবলৈ পঠালোঁ এতিয়ালৈকে আহি পোৱাহিয়ে নাই মোৰ সেই তামোল খাওঁ লাগি আছে চানেহি এই থেপাইদা আহিলে আমাক হ'লে পঠাই দিবচোন দেই আমাৰ মানে সেই দৰকাৰী কথা এটা থেপাইদাৰ লগত পাতিবলৈ আছে কাইলৈ মানে সেই আমি পিকনিকলৈ যাম যে থেপাইদাক লৈ যাব লাগিব যে সেইকাৰণে সেই ক'বলৈ আহিছিলোঁ আমাক হ'লে পঠাই দিব তাকে আহিলে ফুটুকন চুনুকন তহঁতি মানে সেই পিকনিকলৈ যাবলৈ ওলাইছ মোক হ'লে নিনিয় তহঁতি সেই অকলে যাবলৈ ওলাইছ নালাগে দেই চিনি আপুনি বুঢ়া হ'লা এতিয়া সেই বুঢ়া মানুহ সেই পিকনিকলৈ নাযায় নহয় আপুনি কি কৰিব এতিয়া গৈ পেলাই আমাৰ লগত থ দেই মই বুঢ়া হ'লো বুলি সেই মনটো বুঢ়া হৈ যোৱা নাই নহয় এতিয়াও তহঁতি সেই তেনেকৈ নকবি মোক দেই মোক একদম খং উঠি যায় আকৌ তেনেকৈ ক'লে